ওচৰতে মুছলিম মানুহ এঘৰ আছিলে তেওঁলোকে তাৰমানে চৰ্টৰ পৰা ক্ৰছ মাৰি ইমান সহায় কৰিছে বৌ মানে চিন্তা নকৰিব ভগৱানকে চিন্তা কৰক নিশা যেতিয়া বনত কক পকাইছিল হিন্দুৱে টৰ্চ মাৰি পোহৰ দিছিল মুছলমানে গোটেই নিশা নোহোৱাকৈ দিছিল পোহৰ চিন্তা কৰক তেওঁলোকে নুহুলেই গোটেই নিশাটো আমাক মানে পোহৰ দিয়ে থাকিলে 3 বেটিয়ে টৰ্চ এটা মাৰি অভিশপ্ত 19 জুলাইৰ নিশা কেনেদৰে পাৰ কৰিছিল শিৱসাগৰবাসীয়ে নিজৰ ঘৰত এককাল পানী হোৱাত নিৰাপদ স্থানলৈ যাবলৈ চেষ্টা কৰাৰ সময়তে বলীয়া বানৰ প্ৰবল সোঁতে উটুৱাই নিছিল এই মহিলাগৰাকী আৰু তেখেতৰ বোৱাৰীয়েকক সেই ভয়াৱহ পৰিস্থিতিত উৰে নিশা তেওঁলোকৰ সাহস হৈ পোহৰ দি থাকিল মুছলমান লোকে সেই নিশা মৃত্যুৰ মুখৰ পৰা ঘূৰি অহা শিমলুগুৰি সমীপৰ হলৌ ফুকন পঞ্চায়তৰ শিলাকুটি গাঁৱৰ এই মহিলাগৰাকীয়ে দিলে শিহৰণকাৰী বৰ্ণনা যাওঁতে তাতে আমাৰ বৰজনা এজন থাকে মানে গড়মূৰত তাতে আমি তেওঁলোকৰ চৰ্দিয়া ঘৰ মানে তাতে থাকিম বুলি আমি মানুহজনে মই বোৱাৰীয়ে ওলাই গৈছিলোঁ তেওঁক ধৰি আছে বোৱাৰীক ধৰি আছিলোঁ মই তাৰপৰা ইফালৰ পৰা বাছ এখন আহিলে বাছৰ হেলুকনিটোও লাগিলে মেইন ৰাস্তাটো তাৰপৰা নৈখনৰ সোঁতটো মানে খুব জোৰত আহিলে ৰখাব নোৱাৰিলে মানে ধামকে পৰিয়ে গ'লো মই মোক লৈয়ে গ'ল ইমান গোটত উঠিছোঁ মানে মই সাঁতুৰিব পৰা নাই তললৈ গৈছোঁ ওপৰলৈ গৈছোঁ গোটেই পানী খাইছোঁ তাৰপিছত অলপ পিছত মোক ঘৰ এটাত লাগিলোগে ঘৰটো খিৰিকীখনৰ ওপৰত মানে ৰেলিং দুডাল আছিলে সেইডাল ধৰি পেলাই মই ভৰিকেইটা তাতে হেঁচা দি মানে চিঞৰিছোঁ ফোন মতে কোন আছে বছৰ তাৰপৰা আলি ফালে চাইছোঁ তেতিয়া তাৰমানে বোৱাৰীজনীও গ'ল নহয় পৰি তাৰপৰা মোৰ বোৱাৰীজনীক বছকো তাৰপিছত মই লাগি আছোঁ পিছৰ ঘৰটোত তাই লাগি আছে আগৰ ঘৰটোত নিশাৰ আন্ধাৰত ভয়াৱহ বানত ককবকাই থকা শাহু বোৱাৰীক 1 ছেকেণ্ডৰ বাবেও অকলে এৰি নিদিলে মুছলমান পৰিয়ালটোৱে যেনেকৈ সম্ভৱ হৈছিল তেনেকৈ সাহস দি আছিল আৰু সহায় কৰিছিল উজনিত অহা এই বিধ্বংসী বানে লাখ লাখ লোকৰ সকলো শেষ কৰিলে বানে কাঢ়িলে কেইবাজনো লোকৰ জীৱন হাজাৰ হাজাৰ পশুধনৰ মৃত্যু হ'ল কিন্তু উজনিৰ এই ভয়াৱহ বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত লোকক অকলে এৰি নিদিলে ৰাজ্যৰ লগতে দেশে অসমৰ প্ৰতিখন জিলাৰ প্ৰায় প্ৰতিটো অঞ্চলৰ পৰা সহায়ৰ বাবে ওলাই আহিল হাজাৰ হাজাৰ লোক ৰাজনীতিয়ে বিভাজন কৰা হিন্দু মুছলমানক একত্ৰিত কৰিলে এই বানে দেশৰ ভিন্ন প্ৰান্তৰ বিশিষ্ট সমাজকৰ্মী উপস্থিত হ'ল অসমৰ বানাক্ৰান্তৰ কাষত বলিউডৰ তাৰকাৰ পৰা আৰম্ভ কৰি উদ্যোগপতি বিভিন্ন NGOৰ অসমলৈ সহায়ৰ হাত অসমৰ এই বান পৰিস্থিতিত প্ৰতিফলিত হ'ল একতাৰ এক সুন্দৰ ছবি নিউজ ডেস্ক নেশ্যন